সিলভাৰ মেডেল হয়, গোল্ড হোৱা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন, কিন্তু সিলভাৰ হ'লেও মই বহুতেই সুখী, কাৰণ মোৰ সকলো গেমছতে মেডেল আছিলে, অলিম্পিকত, এছিয়ান গেমছত, ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এছিয়ান চেম্পিয়নশ্বিপত, কিন্তু এই কমনৱেলথ গেমছটোৱে থাকি গৈছিলে। তো মই জানো মই গ'লে এনেও একো নহয়, বাট নিজৰ এটা যে নাই, নিজৰ মানুহখিনি এইটো অৱস্থাত আছে, তো নিশ্চয় মই চিন্তা কৰিছোঁ যাতে মই বহুত বহুত ভাল লাগিছে, কাৰণ এইটো মোৰ থাৰ্ড কমনৱেলথ গেমছ আছিলে আৰু প্ৰথম কমনৱেলথ গেমছৰ মেডেল হয়, তাৰ কাৰণে মই বহুত হেপ্পী। আৰু তাতকৈ ভাল লাগিছে আমাৰ বক্সিং টীমটোৱে বহুত বেছি ভাল কৰিলে, এইটো এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিলে আমাৰ বক্সিং টীমটোৱে, সেইটোৰ কাৰণেও মই বহুত বেছি সুখী। আৰু সিলভাৰ মেডেল হয়, গোল্ড হোৱা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন, কিন্তু সিলভাৰ হ'লেও মই বহুতেই সুখী, কাৰণ মোৰ সকলো গেমছতে মেডেল আছিলে, অলিম্পিকত, এছিয়ান গেমছত, ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এছিয়ান চেম্পিয়নশ্বিপত, কিন্তু এই কমনৱেলথ গেমছটোৱে থাকি গৈছিলে। তো প্ৰথমবাৰ মেডেল পাই গোটেই যোনখিনি সম্পূৰ্ণ হ'ল বুলি ক'ব পাৰোঁ, মই যিমানো আমাৰ মেজৰ কম্পিটিশ্যন আছে চবৰে মেডেল সম্পূৰ্ণ হ'ল, তাৰ বাবে মই বহুত বহুত বেছি হেপ্পী। আজি অসমলৈ ঘূৰি যাব আৰু সেইটো মানে বুজাব নোৱাৰোঁ, কাৰণ যেতিয়া মই তাত আছিলোঁ আৰু সেই সময়তে বানৰ যি পৰিস্থিতি ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ, ভিডিঅ'বোৰ বহুতেই বেছি বেয়া লাগিছিলে, আৰু মই ভাবিছিলোঁ যদি মই থাকিব পাৰিলোঁহেঁতেন, মই আহি যাতে সহায় কৰিব ট্ৰাই কৰিলোঁহেঁতেন নিজৰ ফালৰ পৰা যিমান পাৰোঁ, আৰু কিন্তু তাত মই থাকি আহিব পৰা নাছিলোঁ আৰু বুজি পোৱা নাছিলোঁ কেনেকৈ কি কৰিম, বাট মোৰ যিহেতু ছেমি ফাইনেল মই ডাইৰেক্ট পাইছিলোঁ, তো অলপ টাইমো পাইছিলোঁ, আৰু মই যিহেতু নিজৰ ফালৰ পৰাও আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰাও চেষ্টা কৰিছিলোঁ যাতে আমি য'ত যেনেকৈ সহায় কৰিব পাৰোঁ সহায় কৰিম, তাৰ কাৰণে ভিডিঅ'খিনিও বনাইছিলোঁ মই, আৰু বহুতখিনি মানুহে সহায়ো কৰিলে, আৰু যাতে মই আৰু আগলৈও চেষ্টা কৰি আছোঁ যাতে আৰু আমি সহায় কৰিব পাৰোঁ, আৰু মানুহৰ ওচৰত যাব পাৰোঁ, যি প্ৰয়োজনীয় বস্তু আমি দিব পাৰোঁ, বাট বস্তু দিয়াটোৱে বা সহায় কৰাটোৱে ডাঙৰ কথা নহয়, যে এই পৰিস্থিতিত মানুহখিনিয়ে কি অনুভৱ কৰিছে সেইটো আমি ক'লে কি ক'ম আমি নিজে নাজানো, বাট তেওঁলোকে যি অনুভৱ কৰিছে তেওঁলোকেহে গম পায়, কাৰণ বান অহাৰ পিছত যি ঘৰৰ অৱস্থা হৈছে, খোৱা নাই, পানী নাই, খোৱা পানীতকৈ মেণ্টেলি গোটেই বছৰটোৰ কাৰণে চব শেষ হৈ গ'ল, আকৌ নতুনকৈ কেনেকৈ ধৰণে ষ্টাৰ্ট কৰিব, সঁচাকৈ বহুতখিনি প্ৰব্লেম চলি আছে, সেইখিনি আমি ব্যাখ্যাই কৰিব নোৱাৰোঁ, বাট সেইখিনি মই প্ৰে কৰিছোঁ যাতে সকলোৱে সেইখিনি যাতে ভালদৰে পাৰ কৰি যাব পাৰে, এই যিখিনি মুহূৰ্ত এইখিনি যাতে সোনকালে পাৰ হৈ যায়, আৰু ভগৱানে যাতে সোনকালে সকলোকে চব ঠিক সেইটোক লৈ যিহেতু সকলোৱে দেখিলে যে সৰু ক্লিপ এটা আমাৰ ভাইৰেল হৈছিলে, আমি যেতিয়া আমাৰ কম্পিটিশ্যন শেষ হৈছিলে, গোটেই ভাৰতৰ টীমটো, অকল বক্সিঙে নাছিলে তাত, আৰু বহুতখিনি মানে গোটেই আৰু ইণ্ডিয়ান টীমটো আছিলে, আমি গৈছিলোঁ ৰেষ্টুৰেণ্ট এটাত, মানে যিহেতু কি ক'ম, জিকি অহাৰ পিছত যোনটো মানে চেলিব্ৰেশ্যনৰ কাৰণে যোৱা হৈছিলে তাত, কিন্তু আমি গৈ পিনি দেখিলোঁ যে আৰু দুজন বহুতখিনি আছিলে, আমাৰ নয়নমণি বাহঁতো আছিলে তাত ইণ্ডিয়ান ৰেষ্টুৰেণ্টখনত, আমাৰ অসমৰ পুতুল দাহঁতো আছিলে, আৰু আমাৰ নৰ্থ ইষ্টৰ বহুতখিনি, যিহেতু প্ৰতিটো গেমছতে আমাৰ নৰ্থ ইষ্টৰ ভাল কেণ্ডিডেট যায় আৰু সকলোৱে ভাল পাৰফৰ্মেঞ্চ আনে, তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই, আমি ইয়াত কিয় খাবলৈ আহিলোঁ, তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি, তো মই প্ৰথমতে ইমান এটা ভবা নাছিলোঁ, এই টিচু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে, এনেই মিষ্টেক হ'ব পাৰে, তাৰ পৰা মই বাহিৰত গ'লোঁ, লবিত যেতিয়া গৈ দেখিলোঁ তাত মানে তেওঁলোকৰ যোনটো লগো হয়, লগোটোতে বহুত ডাঙৰকৈ বনোৱা আছে, কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই, মোৰ বেয়া লাগিলে, আৰু ভিতৰত তেওঁলোকে পূৰা চেলিব্ৰেট কৰি আছে, মই মাইকত কোনোবাই এনাউন্স কৰি আছে, তো মই অকণমান দেৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ, মই কথা এটা ক'ব বিচাৰিছোঁ, আৰু মই বহুত পলাইটলি ক'লোঁ, কাৰণ মুহূৰ্তটো এনেকুৱা আছিলে, তাত খং দেখাই বা ৰিয়েক্ট কৰি একো, মই জানো সেইটোৰ সদায় নিগেটিভে ইম্পেক্ট কৰিব, চ' মই তেওঁলোকক পলাইটলি ক'লোঁ যে এইটো মোৰ বেয়া লাগিছে, আমাৰ বেয়া লাগিছে, নিশ্চয় ক'ব লাগে মই ভাবোঁ, আৰু আমাৰ নিজৰ নৰ্থ ইষ্টখনেই নাই, সেইটো এটা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা, তেওঁলোকৰ কাৰণে একেবাৰে সৰু কথা হ'ব পাৰে সেইটো, আৰু ইমান বছৰৰ পৰা 30 বছৰৰ ওপৰত হৈ গ'ল বোলে ৰেষ্টুৰেণ্টখন তেনেকেই চলি আছে, আৰু সকলো ইণ্ডিয়ান মানুহেই তাত আহে, সকলো ভাৰতীয় মানুহেই তাত আছে, বহুতকেইটা ইণ্ডিয়ান কমিউনিটি তাত আছে, তেওঁলোকেও আমাক লগ কৰিছে, বহুতে আমাক ছাপোৰ্ট কৰিছে,
তো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকে প্ৰথমতেতো কৈছে সেইটো নোৱাৰি কৰিব বা এনেকৈ দেখাই আছিলে, কিন্তু পিছত কৈছে নাই নাই আমি গুৰুত্ব দিম, আমি যাতে চেঞ্জ কৰিম, চৰিও ক'লে। ইতিমধ্যে তেওঁলোকে ছ'চিয়েল মিডিয়াৰ পৰা তেওঁলোকৰ পেজটো উৰাই দিছে। হয় চাগে, তাৰপিছত ভিডিঅ'টো ইমানেই বেছি ভাইৰেল হ'ল, তো মানুহে বহুতে ছাপোৰ্ট কৰিছে সেইটোক, তেওঁলোকক সকলোৱে বেয়া পাইছে, প্ৰতিজন নৰ্থ ইষ্টৰ মানুহে বেয়া পাইছে। তো তাৰপিছত সেইটো একশ্যনো ল'লে আৰু ইণ্ডিয়ান এম্বেচিডিও তাৰ ওপৰত একশ্যন লৈছে। নিশ্চয় আছে। আজি গৈ আছোঁ অসম, আৰু অসমত যোৱাটো প্ৰথম এইটোৱেই মাইণ্ডত আছে যে মই যাব পাৰোঁ, খবৰ অলপ হ'লেও নিজৰ ফালৰ পৰা ল'ব পাৰোঁ। মই জানো মই গ'লে এনেও একো নহয়, বাট নিজৰ এটা যে নাই নিজৰ মানুহখিনি এইটো অৱস্থাত আছে, তো নিশ্চয় মই চিন্তা কৰিছোঁ যাতে মই